স্বাগতম। আজি পুনৰবাৰ নতুন কেইটিমান মহৎ লোকৰ বাণী লৈ আহিছোঁ। প্ৰথমটো হৈছে শিক্ষাই জীৱন, জীৱনেই শিক্ষা। লজে কৈছিল, সেইজনে প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট মুকলি কৰিব পাৰে। মৰিচ চেভালিয়াই কৈছিল। তৃতীয় মহৎলোকৰ বাণীটো হৈছে ইচ্ছাশক্তি প্ৰবল হ'লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। মেকিয়াভেলে কৈছিল, যি কণী চুৰি কৰিব পাৰে তেওঁ হাতী চুৰি কৰিবলৈও সমৰ্থ। জৰ্জ হাৰ্বাৰ্টে কৈছিল, সকলো বিজ্ঞানৰ আৰম্ভণি হয় দৰ্শন হিচাপে আৰু শেষ হয় কলা হিচাপে। উইল ডুৰাণ্টে কৈছিল, বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাটো শ্ৰেয়। টি ৰুজভেল্টে কৈছিল। ইয়াৰ পিছৰ মহৎলোকৰ বাণীটো হৈছে, এই পাৰমাণৱিক যুগত শান্তি হ'ল জীয়াই থকাৰ এটা চৰ্তহে। এডলাই ষ্টিভেনছনে কৈছিল, পাপী আৰু সাধুৰ মাজত থকা একমাত্ৰ পাৰ্থক্যটো হ'ল প্ৰতিজন সাধুৰে এটা অতীত থাকে আৰু প্ৰতিজন পাপীৰে ভৱিষ্যত আছে। অস্কাৰ ৱাইল্ডে কৈছিল, জীয়াই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই। এয়া অসৎ মানুহৰ বাবে হোৱা নাই, হৈছে নিবনুৱাসকলৰ বাবেহে। আইনষ্টাইনে কৈছিল, যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকে কৃতিত্ব দিয়া উচিত। হাৱাৰ্ড নিউটনে কৈছিল। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।